সপোন আৰু লক্ষ্যৰ মাজত এটা পাৰ্থক্য আছে। সপোনত কষ্ট নকৰাকৈ টোপনিৰ প্ৰয়োজন আৰু লক্ষ্যৰ বাবে টোপনি নোহোৱা কষ্টৰ প্ৰয়োজন। এদিনতে সফলতা লাভ কৰিব নোৱাৰি, কিন্তু যিসকলে কঠোৰ পৰিশ্ৰম কৰে নিশ্চিতভাৱে এদিন সেই সফলতা লাভ কৰে। জীৱনৰ আটাইতকৈ ডাঙৰ আনন্দ সেই কামটো কৰাত, যি কামটো মানুহে আপুনি কৰিব নোৱাৰে বুলি কয়। যদি আপুনি জীৱনত কিবা এটা প্ৰাপ্ত কৰিব বিচাৰিছে, তেন্তে আপোনাৰ উদ্দেশ্য নহয়, নিজৰ পদ্ধতি সলনি কৰক। মানুহৰ সৰ্বশ্ৰেষ্ঠ গহনা হৈছে পৰিশ্ৰম আৰু সৰ্বশ্ৰেষ্ঠ জীৱন সংগী হৈছে আত্মবিশ্বাস। জীৱন পোৱাটো ভাগ্যৰ কথা, মৃত্যু সময়ৰ কথা, কিন্তু মৃত্যুৰ পিছতো মানুহৰ হৃদয়ত জীয়াই থকাটো কৰ্মৰ কথা। সময়ে মানুহক সফল নকৰে, সময়ৰ সঠিক ব্যৱহাৰে মানুহক সফল কৰি তোলে। সদায় মনত ৰাখিব, ভাল দিনবোৰৰ বাবে বেয়া দিনবোৰৰ লগত যুঁজিব লাগে। যদি আপুনি জীৱনত আগবাঢ়ি যাব বিচাৰিছে, তেন্তে কাণেৰে নুশুনাৰ দৰে হওক, কাৰণ বেছিভাগ মানুহৰ কথাই আপোনাক মনোবল হ্ৰাস কৰি পেলাব। যদি আপুনি দৰিদ্ৰ হৈ থাকে, কোনেও মনোযোগ নিদিয়ে। যদি আপুনি কঠোৰ পৰিশ্ৰম কৰিব ধৰে, তেতিয়া সকলোৱে হাঁহিব ধৰে। যেতিয়া আপুনি সফল হ'ব ধৰে, তেতিয়া সকলোৱে দেখি জ্বলিব ধৰে। আহক আমি এটা নতুন জীৱন আৰম্ভ কৰোঁ। আমি আনৰ পৰা যি আশা কৰিছিলোঁ, এতিয়া আমি নিজৰ পৰাই কৰিব আৰম্ভ কৰোঁ।